হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ চেনেল কংকনা লাইফষ্টাইললৈ। এতিয়া যিহেতু ঠাণ্ডা দিন, সকলোৰে গাৰ ছাল ফটা ওঠ ফটা সমস্যাবোৰে দেখা দিয়ে, কাৰণ ঠাণ্ডা দিনত ছালটো বহুত ড্ৰাই হৈ যায়গৈ, সেইকাৰণে এইবিলাক প্ৰব্লেমে দেখা দিয়ে। আপোনালোকে সেইবিলাক প্ৰব্লেম ঘৰুৱা কিছুমান পদ্ধতিৰে আপোনালোকে আঁতৰ কৰিব পাৰে। তেনেহ'লে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ঠাণ্ডা দিনত যিহেতু দেহত আমাৰ পানীৰ পৰিমাণটো কমি যায়, সেইকাৰণে আপোনালোকে 1 নম্বৰতে পানী খোৱাটো আপোনালোকে বহু পৰিমাণে বঢ়াই দিয়ক। 2 নম্বৰতে হ'ল আপোনালোকৰ যদি স্কিনটো ফাটিছে, তেনেহ'লে আপোনালোকে সপ্তাহত 2-3 দিন মৌজোলটো ব্যৱহাৰ কৰিব পাৰে। ৰাতি শোৱাৰ আগত আপোনালোকে সদায় মুখ হাত ধুই আপোনালোকে মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰিব। মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰিহে আপোনালোকে শুব। তেনে কৰিলে আপোনালোকৰ স্কিনটো নিমজ হৈ থাকিব। 3 নম্বৰতে আপোনালোকে ঘি ব্যৱহাৰ কৰিব পাৰে। ঘি আপোনালোকে মুখতো লগাব পাৰে, ওঠতো লগাব পাৰে। 4 নম্বৰতে আপোনালোকে ৰাতি যেতিয়া শুবৰ সময়ত, তেতিয়ালৈকে আপোনালোকৰ ঘৰত মিঠাতেল থাকেই সকলোৰে। মিঠাতেলটো খাটি যিটো সৰিয়হৰ মিঠাতেল আপোনালোকে নাভিত লগাই আপোনালোকে ৰাতিটো তেনেকৈ শুই থাকিব পাৰে। এনে কৰিলে আপোনালোকৰ গাৰ ছাল ফটা ওঠ ফটা সমস্যাৰ পৰা বহু পৰিমাণে পৰিত্ৰাণ পাব। 5 নম্বৰতে আপোনালোকে দৈ গাখীৰ লগত আপোনালোকে অলপ হালধি পাউডাৰ মিহলাই পেলাই সন্ধিয়া আৰু ৰাতিপুৱা মালিচ কৰিব। এনে কৰিলে আপোনালোকে ওঠ ফটাৰ পৰা বহু পৰিমাণে সুফল পাব। 7 নম্বৰতে আপোনালোকে বাদামৰ তেলটো ব্যৱহাৰ কৰিব পাৰে। বাদামৰ তেলটো ব্যৱহাৰ কৰিলে এটা উপায় অৱলম্বন কৰক, অতি শীঘ্ৰে আপোনালোকে সুফল পাব। উজজুই যেতিয়া আমাৰ ফাটিবলৈ আৰম্ভ কৰে, তেতিয়া প্ৰায়ভাগ মানুহে উজজুই দাঁতে কামুৰি অথবা জিভাৰে চেলেকি থাকিবলৈ আৰম্ভ কৰে। তেনে নকৰিব। এনে কৰিলে উজজুই বহুত বেয়া হৈ যায়, ভাল নহয়। আৰু মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।